হেই অভিমানী ছোৱালী, যদি কেতিয়াবা সময় পোৱা অনুগ্ৰহ কৰি ফোন এটি কৰিবা। তুমি হয়তো এতিয়া ব্যস্ত মহানগৰীৰ চিটি বাছৰ হেণ্ডিমেনৰ দৰে। তথাপিও অভিমানী ছোৱালী, ব্যস্ত জীৱনৰে জুলুঙা দি ফোন এটি কৰিবা আৰু কবা, হেল্ল', মই মনালিছা গগৈ, আৰু মই নিৰলে শুনিম তোমাৰ সুকোমল মিঠা কণ্ঠস্বৰ। ধেমাজিৰ মৰম লগা ছোৱালীজনী। তোমাক দেখাৰে পৰা সপোনৰ ভুই ৰোৱা তলিত বাৰিষাৰ বৰষুণত লহপহকৈ বাঢ়ি আহিছে প্ৰেমৰ ন গজালি। বুকুৰ লুইতত ঢৌবোৰে নাচি উঠিছে পশ্চিম আবেলিৰ মুখমণ্ডল দেখি। দুমোজাৰ উৎকণ্ঠাৰে উপচি পৰিছে হৃদয়ৰ শেৱালি। আৰু তোমাক দেখাৰে পৰা হৃদয়ৰে দলিচাত উমলিব ধৰিছে সুখবোৰ। অভিমানী ছোৱালী, তুমি বানপানীৰ দৰে বৈ আহি মাতাল কৰি তুলিলা প্ৰেমৰ আৰু মই হৈ পৰিলো গোটেইটো উত্তপ্ত প্ৰেমিক। অভিমানী ছোৱালী, আৰু কি জানা, হৃদয়ৰে বাকৰিত সজোৱা মানিকা বজাৰ জেউৰাত তুমি আলতীয়া পলকেৰে আলোকৰ প্ৰলেপ সানিলা। হঠাৎ এদিন মুকলধাৰ শিলাবৃষ্টিৰে সুখবোৰ ধৰি ধেমাজিৰ মৰম লগা ছোৱালীজনী। সংগোপন ৰঙীন সপোনবোৰ হৃদয়ৰে দলিচাত কেনেকৈ ৰাখিম আত্মজাহ কৰি। তাতোকৈ থওঁ নেকি সপোনবোৰ বাস্তৱ কৰি।